ইয়াত মই প্ৰথমে বস্তুখিনি থৈ গলো ইয়াত কোন কুকুৰাই আকৌ ইয়াত বস্তুখিনি থৈ গল কোনে থৈ গলি ইয়াত বস্তুখিনি ইয়াত কোনে থৈ গলি বস্তুখিনি মই ইয়াত প্ৰথমে বস্তু থৈছিলো আমাৰ এহে ইয়াত থব কৈছিলে কুকুৰ তই তাৰ গাৰ ভাত চাই একে ঘূৰে তোৰ ঘৈণীয়েক কৈ দিবি দেই তাই বেছি উস্তাদি দেখায় যোৱাবাৰ ৰিলিফৰ চাউলকেইটা কাটি দিছে কুকুৰ তই কি চাই আছিলি ৰিলিফৰ চাউলকেইটা কাটি দিলে যোৱাবাৰ কি হয় তুৰি মুৰি নকৰিবি বানে বস্তু উঠুৱাই নি মূৰটো একেবাৰে জ্বলাই থৈছে খবৰদাৰ হাত নলগাবি মাইকী মানুহে বেছি উস্তাদ মাৰি কথা নকবি দেই ইয়াত মই প্ৰথমে বস্তু থৈছো ইয়াত মই থৈছো প্ৰথমে ক'লে হ'বনি দেখাই দেখিছে নহয় আপুনিয়ে কওকচোন আমাৰ হুনৰ বাপেকে আগতীয়াকৈ ইয়াত বস্তুটো ৰখা নাছিল নে ৰ'ব এইফালে আপুনি আপুনিতো দেখিছিলে নে কওক মই ইয়াত প্ৰথমে বস্তুটো দেখিছিলে নে দেখিছিলে তেতিয়াহ'লে কওক আৰু বস্তু আপুনি থাকোঁতে এই কেনেকৈ ৰিলিফৰ চাউলকেইটা কাটিব পালে মোক কওকচোন কেনেকৈ কাটিব পালে আপুনি কি কৰি আছিলে নহয় কি কৈ আছে মইতো কি ক'ম আৰু দেখাৰ পিছততো নহয় মই দেখিছোঁ ইয়াত বুজাই দিয়ক যোৱাবাৰ ৰিলিফৰ চাউল কাটিছে তাই ৰিলিফৰ চাউল কাটিছে যোৱাবাৰ আপোনালোক থাকোঁতে কেনেকৈ হ'ব পাৰে কওকচোন মই ইয়াত থৈছিলোঁ নে প্ৰথম তেওঁ থৈছিল গাৰ ভাত নেদেখো বেংকে চৰক আপুনি কওক তাইক কৈ দিয়ক কথাটো কৈ দিয়ক ইয়াত মই প্ৰথমে বস্তু থৈছোঁ মই থওঁ আপুনি ৰ'ব ইয়াৰ আপুনি যাব নোৱাৰে ৰ'ব ইয়াত মই প্ৰথমে বস্তু থৈছোঁ মই থ'ব লাগিব হয় ন তাইক বুজাই দিয়ক কওক কৈ দিয়ক কওক ইয়াত এই প্ৰথমে বস্তুটো কৈছিলে শুনিলো কি হ'ল মাইকী মানুহে বেছি উস্তাদ মাৰি কথা নকবি ইয়াত মানুহে কৈছে নে মই ইয়াত কৈছো বুলি ইয়াত কৈছে নে মই ইয়াত থম বস্তু ময়ো পৰিমৰা মানুহ নহয় ক'ত গ'লে মই কিন্তু পৰিমৰা মানুহ নহয় আপুনিতো জানে আগতে মই কেনেকুৱা তেজ আছিলে আপুনিতো জানে মই কিন্তু একো নাচাম এফালৰ পৰা মহতিয়াই যাম মতা মাইকী নাচাম দুইটাকে কি কথা কবলৈ আহিছ এই থাকোঁতে আপুনি কি চাই আছিলে নহয় এইবিলাক কথা নহয় ইয়াত ক'ব লাগিব আজি ইয়াত মই প্ৰথমে বস্তু লৈছো ইয়াত মই থম মই এইবিলাক নাজানো ইয়াত মই প্ৰথমে বস্তু লৈছো ইয়াত মতা মাইকী কেইটা বেছি এইটোতো পানীয়ে বস্তু উঠোৱাই নি শেষ কৰি পানী নিলে মোৰ ছোৱালীজনী উঠি গ'ল মোৰ ছোৱালীজনী উঠি গ'ল ঘূৰে মোৰ জীৱন ৰথৰ চকৰি ঘূৰে প্ৰগতিৰ চকৰি ঘূৰে মোৰ জীৱনৰ হিচাপ নিকাচ কোনে কৰে বৰ জটিল এই পৃথিৱী বৰ জটিল জীৱনৰ বিভিন্ন পথত ঘটা ঘটনাবোৰ আমি চকুৰে দেখিও নেদেখা ভাও ধৰা আমাৰ এটা ষ্টাইল এটা যাত্ৰা মোৰ মাজনী উঠি গ'ল এই নদীখনেই মোৰ জীৱনৰ সকলো সুখ দুখ শেষ কৰি পেলালে মই এতিয়া কি কৰো ধৰ উঠি গ'ল মোৰ মাজনী উঠি গ'ল মই এতিয়া সপোনৰ সৈতে মোৰ সুখ আৰু দুখ ভাগ বতৰা কৰিব লাগিব ঘূৰ মোৰ জীৱন ৰথৰ চকৰি ঘূৰ ৰাজীৱক দেখিলি নে সি একেবাৰে জীয়েকক হেৰুৱাই সৰ্বশান্ত হৈ পৰিছে আৰু আমিবোৰ অকণমান জেগাৰ লগত কাজিয়া লাগি আছো ইয়াত এতিয়া যে বুজি পাইছে ভাল লাগিছে সৰুতে মাক নোহোৱা ছোৱালীজনীক যেনে তুলি তালি ডাঙৰ দীঘল কৰিছিলহে এই বানপানীটোৱে আহি ফুল কোমলীয়া ছোৱালীজনীকো লৈ গ'ল ৰচোন এটা কথা ভাবি চাইছনে এই বানপানী থকা দিনকেইটাত বাৰু আমি ৰিলিফৰ চাউলকেইটা পালো সেইকেইটা খাই আমি বাচি গ'লো কিন্তু বানপানী শেষ হোৱাৰ পাছত আমি কি খাম ঘৰ আছিলে ঘৰটো উটুৱাই লৈ গ'ল ভঁৰালটো উটুৱাই লৈ গ'ল যিকেইটা ধান কৰিছিলো সেইকেইটাও উটুৱাই লৈ গ'ল হাজিৰা কৰিবলৈ দেহাই নাটানে সকলো সপোন আশা বানত উঠি গ'ল নাই গৰু ছাগলী হাঁহ কুকুৰা ভঁৰালৰ ধানো সোপাই গ'ল বস্তুৰ নামত এটা বাকচ
কেইযোৰমান কাপোৰ আৰু কেইটামান বাচনহে থাকি গ'ল। হয়, আমি বৰ্তমান উপস্থিত আছোঁ সেইখন গাঁৱত, যিখন গাঁৱত ইতিমধ্যে বানে সকলোকে সৰ্বশ্ৰান্ত কৰি তুলিছে। তেওঁলোকৰ যি খেতি পথাৰ আছিলে, তেওঁলোকৰ যি কৃষি আছিলে, তেওঁলোকৰ যি সা সম্পত্তি আছিলে, যি গৰু ছাগলী পুহি তেওঁলোকে যি জীৱন নিৰ্বাহ কৰি আছিলে, ইতিমধ্যে সকলো শেষ হৈ গ'ল। তেওঁলোকৰ থাকিবলৈ যি বানপানীৰ পৰা আশ্ৰয় হিচাপে যি এই ওখ ঠাই বাছি লৈছে, তাৰ বাবে আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে তেওঁলোকৰ যি সম্পত্তি আছিলে, তেওঁলোকৰ যি ল'ৰা ছোৱালী আছিলে, তেওঁলোকৰ যি নথি পত্ৰ আছিলে, প্ৰায়সমূহ বস্তু ইতিমধ্যে উঠি যোৱা দেখিবলৈ পাইছোঁ বহু সংখ্যক লোকৰ। আমি উপস্থিত আছোঁ এইখন গাঁৱত। এতিয়া আপোনালোকে দেখিবলৈ পাইছে কণ কণ শিশুসকল ইতিমধ্যে ভোকত, তেওঁলোকৰ যি মাক দেউতাকক কাতৰে আহ্বান জনাইছে যে তেওঁলোকৰ ভোক লাগিছে, তেওঁলোকৰ খোৱাৰ ব্যৱস্থা ইতিমধ্যে আমাৰ চৰকাৰ প্ৰশাসনে কৰি দিছে। আমি জানিবলৈ পাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে এইবিলাক গাঁৱৰ অভাৱ বৃদ্ধ বনিতা, এইবিলাক আপোনালোকে দেখিবলৈ পাইছে সকলো এই মথাউৰিলৈ আশ্ৰয় হিচাপে থাকিবলৈ তেওঁলোকে আগবাঢ়ি আহিছে। তেওঁলোকে মথাউৰিত তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলৈ আমি গম পাইছোঁ। প্ৰকৃতি আৰু মানুহৰ যিটো সম্পৰ্ক ইতিমধ্যে আমি প্ৰায় নাইকিয়া হৈ যোৱা দেখিবলৈ পাইছোঁ। কাৰণ আমি প্ৰকৃতিক নিজে আমি বিপদগ্ৰস্তলৈ ৰূপান্তৰ কৰি দি আছোঁ। আমি গম পাইছোঁ আমাৰ যি প্ৰশাসনিক বিষয়া, ডিজাষ্টাৰ মেনেজমেণ্টৰ যি প্ৰশাসনিক বিষয়া, তেওঁ ইতিমধ্যে আমাৰ ওচৰলৈ আহি আছে। আমাৰ চমুৱা নগৰে ইতিমধ্যে আমাৰ ওচৰলৈ আহি আছে। তেখেতে আপোনালোকক সবিশেষ জনাব এই বিষয়ে। নমস্কাৰ। আমি প্ৰথমেই এই আশ্ৰয় শিবিৰত থকা সকলো গাঁওবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আটাইতকৈ বেছি ভাল লাগিছে যে আপোনালোকে যে এই বিপদৰ সময়ত যে ওখ ঠাইডোখৰ যে বাছি ল'ব জানিছে, তাৰ বাবে আমি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গাঁও প্ৰধান বা মুকেশে যি কষ্ট কৰি আপোনালোকক সহযোগিতা আগবঢ়াইছে এই সমস্যাৰ মাজত, আমি গাঁও প্ৰধানলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আনিছে হয়নে? ঠিক আছে। এতিয়া কথা হ'ল যে বানপানীৰ সময়ত আমি কি ধৰণৰ অৱলম্বন কৰিব লাগে, আমি সমস্যাসমূহৰ পৰা দূৰ হ'বৰ বাবে আমি কি মানে আমি কাম কৰিব লাগিব, সেই বিষয়ে মই আপোনালোকক ক'বলৈ আজি আপোনালোকৰ মাজত আহিছোঁ। এতিয়া প্ৰথম কথা হ'ল যে বানপানীৰ সময়ত আমি সদায় জলমগ্ন ৰাস্তাৰ পাৰ হ'ব নালাগে। যদি ৰাস্তাটোৰ ওপৰত পানী হৈছে, মথাউৰি ছিগি যোৱাৰ ফলত বা নদীৰ পানী বাঢ়ি অহাৰ ফলত ৰাস্তাত যেতিয়া পানী হয়, তেতিয়া ৰাস্তাটো ওপৰত খোজকাঢ়িব নালাগে বা ৰাস্তাৰ ইপাৰ সিপাৰ হ'বলৈ চেষ্টা কৰিব নালাগে। দ্বিতীয় কথা হ'ল যে বাঢ়নি পানীত আমি আজি এই আশ্ৰয় শিবিৰত দেখা পাইছোঁ, মেদক গাঁৱৰ আশ্ৰয় শিবিৰত আমি দেখা পাইছোঁ যে বহু কণ ল'ৰা ছোৱালী ইয়াত আশ্ৰয় লৈ আছে। যে বাঢ়নি পানীত আমাৰ ল'ৰা ছোৱালীসমূহক আমি খেলিব দিব নালাগে, পানীত যাব দিব নালাগে। কাৰণ পানী কোন সময়ত কেনেদৰে বাঢ়ি আহিব তাৰ কোনো ঠিক নাই। গতিকে পানী বাঢ়ি থকা সময়ত বাঢ়নি পানীত আমাৰ ল'ৰা ছোৱালীবিলাকক যাব দিব নালাগে। ৩ নম্বৰ কথা হ'ল বৈদ্যুতিক তাঁৰ বা খুঁটা, বুজি পাইছেনে দাদা? বুজি পাইছে আপুনি? মানে কি আমাৰ গাঁওখনত যে এই ইলেক্ট্ৰিচিটিৰ খুঁটা আছে, লাইন আছে, তো এই লাইনৰ যেতিয়া তাঁৰবিলাক বা উঘাল খাই পৰি যাব পাৰে, ছিগি যাব পাৰে, তেতিয়া কিন্তু সেই ছিগি যোৱা জেগাত আমি খোজকাঢ়িব নালাগে বা সেই অঞ্চলটো বা সেই জেগাডোখৰলৈ আমি যাব নালাগে। কাৰণ তাত কাৰেণ্ট উৎপন্ন হৈ থাকিব পাৰে। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ যে বানপানীৰ সময়ত আপোনালোকে এই কথাকেইটা বিশেষভাৱে গুৰুত্ব দিব, নহ'লে কিন্তু আপোনালোকৰ জীৱনলৈ ভাবুকি আহিব, আপোনালোকে জীয়াই থাকিবলৈ কষ্ট হ'ব। যে সমস্যাটো হৈছিল, আজি দেখিছে আপোনালোক কেনেকৈ এই আশ্ৰয় শিবিৰত আছে, নিজৰ কাম বন কৰি যিমানবিলাক কষ্ট কৰি ধন উপাৰ্জন কৰিছিলে, ধুনীয়াকৈ খেতি পথাৰ আৰম্ভ কৰিছিলে, কিন্তু পানীয়ে আমাক সকলোবিলাক মষিমুখ কৰি লৈ গ'ল। ঠিক এনেকুৱা এটা সমস্যা হৈ থকাৰ পাছত আজি এবেলা খাই এবেলা খাবলৈ নাপাই আমি আজি আশ্ৰয় শিবিৰত সকলোবিলাক কেনেদৰে মতা মাইকী আমি সকলো মিলি আমি আজি আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। যে এনেকুৱা সমস্যা যাতে আমাক জীৱনলৈ আৰু যাতে নাহে, তাৰ বাবে আমি সজাগ হৈ থাকিব লাগিব। আৰু এই সময়ত ক'ভিড চলি আছে। যে COVID-19 পৰা আমি হাত সাৰিবলৈ হ'লে আমি এই আশ্ৰয় শিবিৰতো মাস্ক পৰিধান কৰিব লাগিব, সঘনাই হাত ধুব লাগিব, চেনিটাইজ ব্যৱহাৰ কৰিব লাগিব। বুজি পাইছেনে? ৰ'ব ছাৰ, মই কথা এটা কওঁ। আপোনাৰ কথাখিনি আমি ধুনীয়াকৈ বুজি পাইছোঁ। হয়, কিন্তু আপোনাৰ কথাখিনি শুনি থাকিলে জানো আমাৰ পেট ভৰিব? ৰিলিফৰ চাউলকেইটা দিলে আমি খালোঁ বাৰু, তাৰ পাছত আমি কি খাম, কি কৰিম আমি? নহয়, চাওক আপুনি অলপ উত্তেজিত হৈছে, খঙো কৰিছে, কিন্তু সেইটো খং কৰিলে কেতিয়াও সমস্যাটো সমাধান নহয়। গতিকে মই অনুৰোধ জনাইছোঁ, আৰু আপোনালোকে জানে চাগে যে গাঁও প্ৰধানে আপোনালোকৰ কি সমস্যা হৈছে, যে ইয়াত ৰিলিফ পাইছে নাই, প্ৰত্যেকে খাবলৈ পাইছে নাই পোৱা, কাৰোবাৰ ঘৰ ভাঙি গৈছে, ঘৰটো কেনেকৈ বনাব লাগিব, এই প্ৰতিবেদনবিলাক গাঁও প্ৰধানে
আমাৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত তেওঁলোকে জমা দিয়ে আৰু জমা দিয়াৰ লগে লগে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিবৰ বাবে প্ৰশাসনে ৰাজচক্ৰৰ জৰিয়তে আলোচনা কৰি আপোনালোকৰ সমস্যাবোৰ সমাধান কৰি আছে আৰু কৰিব। আৰু কিবা বুজিবলৈ বাকী থাকিল? বুজি পাইছোঁ। কিন্তু মনত ৰাখিব যে আপোনালোকৰ নথি পত্ৰ কাগজ পত্ৰসমূহ যদি ঘৰত আপোনালোকে এৰি থৈ আহিছে, তাত হয়তো ঘৰত বৰষুণ পৰি তিতিব পাৰে, পানীত ডুব যাব পাৰে, গতিকে তাৰ কাৰণে লাগতিয়াল নথি পত্ৰসমূহ আপোনালোকে জল প্ৰতিৰোধক মোনা, অৰ্থাৎ এটা ধুনীয়া পানী সোমাব নোৱাৰাকৈ এটা মোনাত আপোনালোকে লাগতিয়াল কাগজ পত্ৰবোৰ লগত ৰাখিব আৰু টৰ্চ লাইটটো হাতত ৰাখিবই, কাৰণ কোন সময়ত কি হয় কোনো একো ধৰিব নোৱাৰে। আৰু আজি বৰষুণ বেছি আহিব পাৰে, এইটো বাৰিষা কাল চলি আছে, গতিকে বাৰিষা কালৰ সময়ত বানপানী আহিছে, গতিকে বানপানীৰ পৰা আমি সজাগ হ'বৰ বাবে আমি ইয়াত কিন্তু সেই বস্তুবিলাক কাগজ পত্ৰবিলাক আমি লগত ৰাখিব লাগিব। বুজি পাইছে? আৰু এটা কথা সুধো নেকি ছাৰ? কওক। ছাৰ, আমি আজি দিনতে পানীটো বাঢ়ি আহিলে, হয়, আমাক গাঁও প্ৰধানে আনি ইয়ালৈ লৈ আহিলে, হয়, কিন্তু যদি হঠাতে ৰাতি যদি আহি যায়, আমি শুই থকা অৱস্থাত যদি বানপানীটো আহি যায়, তেতিয়া আমি কেনেধৰণৰ ব্যৱস্থা ল'ব লাগিব? তাৰ কাৰণে আমাৰ চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিছে যে জলসম্পদ বিভাগে, শুনিছে চাগে, জলসম্পদ বিভাগ আৰু বতৰ বিজ্ঞান কেন্দ্ৰ, তেওঁলোকৰ যিটো বিষয়া কৰ্মচাৰী থাকে, তেওঁলোকে সেই পানীটোৰ লেভেলটো সদায় জুখি থাকে আৰু কিমান সময়ত কেনেকুৱা হ'ব পাৰে তাৰ সমস্যাবোৰ কাৰণে ৰাইজক অৱগত কৰিবৰ কাৰণে গাঁৱৰ প্ৰধানক দায়িত্ব দিয়া হয় আৰু গাঁৱৰ প্ৰধানে সেই বিষয়া কৰ্মচাৰীসকলৰ লগত সঘন যোগাযোগ এটা চলি থাকে। গতিকে গাঁৱৰ প্ৰধানে আপোনালোকৰ মাজত হোৱাটছআপ গ্ৰুপত জনোৱাৰ উপৰিও কাৰোবাৰ হয়তো এণ্ড্ৰইড মোবাইল নাথাকিব পাৰে, হোৱাটছআপ নাথাকিব পাৰে, কিন্তু তেতিয়া গাঁৱৰ প্ৰধানে আপোনালোকৰ অঞ্চলবিলাকত এটা চাইৰেন বজোৱাৰ ব্যৱস্থা কৰিব। যে চাইৰেন বজাই আপোনালোকক আগজাননী দিব যে আৰু এঘণ্টাৰ পিছত পানী আৰু আহিব পাৰে, বাঢ়ি যাব পাৰে বেছিকৈ, তাৰ পৰা আপোনালোকে কেনেধৰণে সজাগ হৈ থাকিব সেই কথাখিনি গাঁও প্ৰধানে আপোনালোকক ক'ব। বুজি পাইছেনে? চাইৰেন বাজিলে গম পাব নিশ্চয় কিবা এটা বিপদ আমাৰ মাজলৈ আহিছে। ডিজাষ্টাৰ মেনেজমেণ্ট নামৰ এটা বস্তু বিভাগ এটা আমাৰ সোৱণশিৰি চাৰ্কুলত আছেই। যিকোনো সময়ত কি হ'ব পাৰে, সমস্যাটো আমি কেনেধৰণে সমস্যাৰ পৰা হাত সাৰিব পাৰিম, এই কথাখিনি সদায় গাঁও প্ৰধানে তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকৰ মাজত বাৰ্তাটো প্ৰেৰণ কৰিব। বুজি পাইছে? আৰু কিবা ক'বলগীয়া আছে নেকি? ছাৰ আছিলে কি বাৰু? ছাৰ, আপুনি যে ক'লে যে এই বিজুলী ঢেৰেকণিৰ কথা যিখিনি কথা হেৰি কৰিছিলে, বানপানী অহাৰ সময়ত কেনেধৰণে কি কৰিব লাগিব, সেইখিনি আমি কেনেকৈ গম পাম? নহয়, আচলতে এই বিজুলী ঢেৰেকণি আৰু বজ্ৰপাতৰ সম্পৰ্কত ক'বলৈ আমাৰ দত্ত ছাৰ আহি আছে। এইটো আমি গোটেই শিবিৰে এই কথাখিনি আমি ৰাইজক বুজাই আছোঁ আৰু দত্ত ছাৰে আপোনাক ঢেৰেকণি আৰু বজ্ৰপাতৰ সম্পৰ্কত বুজাই দিব। কিন্তু কথা হ'ল যে এই বানপানীৰ পৰা আপোনালোকে হাত সাৰিবৰ বাবে অকণমান এইখিনি ক্ষেত্ৰত সজাগ হৈ থাকিব। হয়, ইতিমধ্যে আমি গম পাইছোঁ ৰাজীৱ দাস নামৰ যিজন ব্যক্তি, ইতিমধ্যে তেওঁৰ কন্যা সন্ধানহীন বুলি আমি জানিবলৈ পাইছিলোঁ। তেওঁৰ কন্যাক ইতিমধ্যে বিলমুখ অঞ্চলত থকা যিটো আশ্ৰয় শিবিৰ, সেই আশ্ৰয় শিবিৰ ইতিমধ্যে আমাৰ SDRF বাহিনীয়ে, আমাৰ যি প্ৰশাসন বাহিনীয়ে ইতিমধ্যে তেওঁলোক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আমি তাৰ বাবে SDRF বাহিনীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ, আমি আপোনালোকে কোৱা কথাখিনি ইতিমধ্যে জনসাধাৰণে বুজি পাইছে বুলি উপলব্ধি কৰিব পাৰিছোঁ। ছাৰ, আমি আপোনাৰ পৰা কেইটামান কথা জানিব বিচাৰিছোঁ যে বজ্ৰপাত বা বিজুলী ঢেৰেকণি বা বৈদ্যুতিক খুঁটা, এইবিলাক মানে বানপানীৰ সময়ত আপোনাৰ নানা ধৰণৰ সমস্যাৰ সৃষ্টি হয়, এই সম্পৰ্কে আপুনি কি ক'ব? এইটো বৰ জৰুৰী কথা। বিজুলী বা ঢেৰেকণি অহাৰ লগে লগে আপোনালোকে আজিকালি গমেই পায় যে বিজুলী ঢেৰেকণি অহাৰ লগে লগে মানুহ আজিকালি সজাগ হৈয়ে এইটো হোৱাৰ ব্যৱস্থা এটা চৰকাৰে বৰ্তমান কৰি আছে আৰু কিছুমান ৰাইজে গম পাইছে। এতিয়া কথা হৈছে কি, আপুনিতো পথাৰত হাল বাব যায়, তাত যাওঁতে আপোনাৰ পথাৰত হাল বাবলৈ যাওঁতে বতৰটো কি হয়, অস্বাভাৱিকভাৱে পৰিৱৰ্তন হয়। এই ধৰক বিজুলী আহে, ঢেৰেকণি আহে, কেতিয়াবা বতৰৰ এনেকুৱা পৰিৱৰ্তন হৈছে, যেতিয়া ৰ'দ দিব লাগে তেতিয়া বৰষুণ দিয়ে, যেতিয়া বৰষুণ দিব লাগে তেতিয়া ৰ'দ দিয়ে, এনেকুৱা এটা পৰ্যায় আহিছে। গতিকে কথাটো হৈছে কি, আপুনি যেতিয়া পথাৰত হাল বাবলৈ যাব, যেতিয়া আপুনি অস্বাভাৱিক ৰূপত বতৰটো দেখিব, তেতিয়া তাৰ পৰা আপুনি ঘৰলৈ উভতি